শুনিও ক সভাসদ হয়তো কথা ও গুৰুতৰ হবে দিয়া মন কান এ করোনা নামে ক মহামারী উপজিলা ইয়াৰ পৰা নাই পৰি আহকচোন আমি আজি করোনাৰ বিষয়ে অলপ শুনো হওক চীন দেশৰ ইহা নামে প্ৰদেশ আছিলা প্ৰদেশ আছিলা মহামাৰী করোনাৰ তাতে জন্ম হইলা চীন দেশৰ ইহা নামে প্ৰদেশ আছিলা প্ৰদেশ আছিলা মহামাৰী করোনার তাতে জন্ম হইলা ডিসেম্বর মাহতেই তো প্রথম দেখিলা গোটেই বিশ্ব জুড়ি আজি সানিয়া ধরিলা চীন দেশৰ ইহা নামে প্ৰদেশ আছিলা প্ৰদেশ আছিলা মহামাৰী করোনার তাতে জন্ম হইলা মহামাৰী করোনার তাতে জন্ম হইলা এই হঠাতে আহিল কিনো এই মহামাৰী করোনা নামে পুরে দেশ ধ্বংস করে করোনা নামে পুরে দেশ ধ্বংস করে এই করোনার লক্ষণসমূহ কেনেকুৱা জানেনে বাৰু পানী লগা জ্বৰ হয় কাহ মাৰি থাকে পানী লগা জ্বৰ হয় কাহ মাৰি থাকে উশাহ লোৱাত কষ্ট হয় ভাগৰীয়া পৰে উশাহ লোৱাত কষ্ট হয় ভাগৰীয়া পৰে এনেকৈ সেই মহামাৰী করোনাৰ আক্ৰান্ত হৈ ইটালী স্পেন আমেৰিকা নিউজিলেণ্ড আদিকে ধৰি বহুত ৰাজ্যত মৃত্যু সাৱটি ল'লে আৰু এই কথা প্ৰচাৰ হ'ল গাঁৱে চহৰে করোনাৰ কথা শুনি মেডাগেনি ক'লে করোনাৰ কথা শুনি মেডাগেনি ক'লে বনিহঁত এই কিবা বোলেচোন করোনা নে কি আহিছে আমাৰ দেখোন ডাঙৰ চলি আকৌ এই কিবা বোলে একেবাৰে দেখোন মুখে চুখে কাপোৰ চাপোৰ সোপা দি মাৰবা ধৰছি আৰু কি হৈছে জানানে হাস্পতালবিলাকত বোলে ঠাইহে নোপোৱা হৈছে বনি আৰু বোলে ডাক্তৰেও কি কৈছে জানানে ঔষধ বেজীৰ একো ব্যৱস্থা কৰিব পৰা নাই দেখি যেতিয়াৰ পৰা কথাষাৰ শুনছোঁ মোৰ গা লোম দেখোন কিবা সিহেৰি আহে আৰু কি কৈছে বোলে জানা এই গোটেই বোলে ডাঙৰ ডাঙৰ গাড়ী কিছুমানত আনি সেই মানুহবিলাকক কেংকে পুতি থব ধৰছি দেহি এই কথা শুনি আছিল হতুপা পেনি চাইনাতহে মুচি মানুহ আমাৰ কথা নাই চাইনাতহে মুচি মানুহ আমাৰ কথা নাই বনিহঁত এই কথাতে কৈ নহয় চাইনাই নকৰে কি আৰু সিহঁতে নাখায় কি ইটা পাইছা মজাটো গতিকে সিহঁত নমৰি মৰিব কোন আমাৰ হে হোপা বাদ দি শুনছা শুনা শুনা পিতা শুনা মোৰে আই কোনোৱে নক
মহামাৰীয়ে মানুহৰ দেহত সোমাই বহুতৰ প্ৰাণ কাঢ়ি নিলে। আহি আহি ভাৰতবৰ্ষতো আজি 1000 কালি 2000কৈ মৃত্যুৰ হাৰ বাঢ়িয়ে আছে। এইবোৰ দেখি আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে দিন ৰাতি সমান কৰি বহুত ঠাইত হাস্পতাল নিৰ্মাণো কৰিছে। ও কি বিধি লিখে বিধাতা, ও হরি নর কপালে মহামাৰী আহি পালে দুখীয়া ধনী না মানে, মহামাৰী আহি পালে দুখীয়া ধনী না মানে, নিচিনা কোনো জাতি জানি বুজি নকৰিবা লিখে বিধাতা, ও হৰি নৰ কপালে। আৰু ভাবি গুণি ভাৰতৰ অপ্ৰধানমন্ত্ৰীয়ে সান্ধ্য আইন জাৰি কৰি ভাৰত বন্ধ দিলে। সান্ধ্য আইন জাৰি কৰি ভাৰত বন্ধ দিলে। স্কুল কলেজ বন্ধ হ'ল, জিম চুইমিং পুল, স্কুল কলেজ বন্ধ হ'ল, জিম চুইমিং পুল, বজাৰ সমাৰ বন্ধ হ'ল, লকডাউন হ'ল, বজাৰ সমাৰ বন্ধ হ'ল, লকডাউন হ'ল। আৰু আনফালে চাওক মানুহৰ কি বিলাই, দুবেলা দুমুঠি ভাতৰ বাবে কি কৰিবলৈ ধৰিছে। ও পঢ়া শুনা কৰিও অসমত নাই চাকৰি, বহিৰাজ্য যায় ঘৰ দুৱাৰ এৰি, নগলেও উপায় নাই জীৱিকাৰ পথেই নাই, নগলেও উপায় নাই জীৱিকাৰ পথেই নাই। সেয়ে অসম এৰি বহিৰাজ্যলৈ যায় গুচি, সেয়ে অসম এৰি বহিৰাজ্যলৈ যায় গুচি। পঢ়া শুনা কৰিও অসমত নাই চাকৰি, বহিৰাজ্য যায় ঘৰ দুৱাৰ এৰি, নগলেও উপায় নাই জীৱিকাৰ পথেই নাই, নগলেও উপায় নাই জীৱিকাৰ পথেই নাই। সেয়ে অসম এৰি বহিৰাজ্যলৈ যায় গুচি, সেয়ে অসম এৰি বহিৰাজ্যলৈ যায় গুচি। এনেকৈ বহিৰাজ্যত গৈ বহুতে আলৈ আথনি হৈ অসম চৰকাৰক কৰজোৰে কবলৈ ধৰিলে, হে মুখ্যমন্ত্ৰী আমাক দিয়া মতি, খাবলৈ নাই ভাত নিয়ায়ো চৰকাৰী, মুখ্যমন্ত্ৰী আমাক দিয়া মতি, খাবলৈ নাই ভাত নিয়াই উদ্ধাৰ কৰি, আৰু কিমান দিন থাকিব নাগাৰে, কান্দি আছে ঘৰত আই পিতাহঁতে,
কতই বোলে ভাইহঁত চিন্তা নকৰিবা 21 দিনৰ মূৰত ঘৰত যাবলৈ পাৰিবা 21 দিনৰ মূৰত ঘৰত যাবলৈ পাৰিবা আৰু আনফালে ঘৰৰ মানুহবোৰে সঘনাই বাতৰি কাকত আৰু টিভিত সকলোবোৰ দেখি হিয়া ধাকুৰি ধাকুৰি কান্দিবলৈ ধৰিলে মোৰ আৰু বাপা কি কৰি আছা আজি দিনে তোৰ খবৰ পোৱা নাই লগৰবোৰ আহিল ঘৰত তই কিয় অহা নাই মানুহবোৰে সোধে সদায় ঘৰলৈ মোৰ অহা পুতা লকডাউন চলি আছে কাৰোবাৰ ল'ৰা কাৰোবাৰ দেউতা আকৌ কাৰোবাৰ বন্ধু আৰু কাৰোবাৰ ভনী সেই বহি ৰাজ্যতে গৈ আবদ্ধ হৈ আছে আৰু আনফালে এক শ্ৰেণীয়ে কি কৰিছে জানেনে কোনোজনে ধাবাত বহি মদ মাংস খায় কোনোজনে ধাবাত বহি মদ মাংস খায় কৰোনানো কিনো বস্তু গমেই পোৱা নাই কৰোনানো কিনো বস্তু গমেই পোৱা নাই কোনোজনে বোলে মাংস খাবইতো লাগিব কোনোজনে বোলে মাংস খাবইতো লাগিব নহ'লে কেনেকৈ জীয়াই থাকিব আৰু আনফালে এক শ্ৰেণীয়ে কি কৰিছে জানে নিয়ম ভংগ কৰা এচাম ডেকা ল'ৰা মটৰ চাইকেলত উঠি অনাই বনাই ফুৰা প্ৰশাসনক নকৰে যে ভয় লকডাউন কিনো বাৰু হয় অৱশেষত উপায় নাপাই পুলিচ প্ৰশাসনে কি কৰিলে জানে কাণত ধৰাই আঁঠু কাঢ়াই ভেকুলী জাপ দিয়াই কাণত ধৰাই আঁঠু কাঢ়াই ভেকুলী জাপ দিয়াই লাঠিৰে কোবাই কোবাই টিকাকৰণ কৰাই লাঠিৰে কোবাই কোবাই টিকাকৰণ ঘৰতে থাকিবা কতো বাহিৰত নাযাবা চাবোনেৰে হাতবোৰ সঘনাই ধুবা ঘৰতে থাকিবা কতো বাহিৰত নাযাবা চাবোনেৰে হাতবোৰ সঘনাই ধুবা 1 মিটাৰ দূৰত্ব বচাই চলিবা কৰোনাৰ পৰা হবে মুক্তি পাবা ঘৰতে থাকিবা কতো বাহিৰত নাযাবা চাবোনেৰে হাতবোৰ সঘনাই ধুবা চৰকাৰৰ নিৰ্দেশ মানি ঘৰতেই থাকিবা বাচি থকা দেশকো বচাবা ঘৰতে থাকিবা কতো বাহিৰত নাযাবা চাবোনেৰে হাতবোৰ সঘনাই ধুবা আজি যদি নুবুজা পিছত গৈ পচাবা ঘৰতে থাকিবা কতো বাহিৰত
লোৱা